Good morning. তো বন্ধুসকল আমি গৈ আছোঁ মানে মাজুলী আৰু গম পাইছেনে মাজুলী কিয় গৈছোঁ আৰু বিশেষকৈ বুজাবলগীয়া নাই আৰু এইটো ৰাসৰ ছিজন গম পাইছে মাজুলী কিয় গৈছোঁ ব'লক আজি যাওঁ আমাৰ লগত মাজুলী চলো আমাৰ মানে লগৰকেইটা আছে আগত আৰু সেইদিনা মাতকৈ অলপ আগবাঢ়ি গুচি গ'ল অলপ আমাৰ লেট হৈ গ'ল ত' আমি এতিয়া বিহপুৰীয়া পাই গ'লোহি আৰু ইয়াৰ পৰা অলপ দূৰ যাব লাগিব ঘাটলৈ এনে মাজত ৰখি আছে ব'লক আৰু ভিডিঅ'খিনি খুবেই দীঘল হ'ব সেইকাৰণে এপিছ'ড 1 এপিছ'ড 2 এনেকৈ ভিডিঅ' আহি আছে আৰু চাই থাকিব ধুনীয়াকৈ ভিডিঅ'খিনি আমি আহি আছোঁ পুৰা ধুনীয়াকৈ ঘাটলৈ ফাইনেলি ঘাট পাই গ'লোহি এইফালে দেৱ এইজনে পুৰা উৰাইছে আজি আমাৰ এইফালে এইজন আছে এতিয়া ধুনীয়াকৈ টিকেটটো কাটি লওঁ ন দেৱ তাৰপিছত গৈ আছোঁ মাজুলী মাজুলী মজা লাগিব আজি টিকেটটো কৰি লওঁ ইয়াত তো আমি আছোঁ এতিয়া ধূনাগুৰি ঘাটত আৰু এইফালে আছে দেৱ ভাই এই গাড়ী নমাই আছে ফেৰীৰ পৰা আৰু ফেৰী নহয় এখন মেচিন নাও বুলি কয় ফেৰী বুলি আমাৰ ফেৰী আৰু আমি ফেৰী বুলি কৈছোঁ মেচিন নাওৰ পৰা গাড়ী নমাই আছে এইফালে বাইক এয়া চক নমাই আছে এই বাইক নমাইছে গৈ আছোঁ মাজুলী তাৰপিছত মাজুলী যোৱাৰ পিছত ক'ত কি কেনেকৈ ঘূৰোঁ ঠিক কৰা হ'ব এইটো আজি আছোঁ আজি কেইজন আমি 10জন আছোঁ আৰু বাইক 5খন ধামাকা হ'ব ব্লগটো চাই থাকিব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কি কৰিব লাগিব ছাবস্ক্ৰাইব কৰি দিওঁ ধুনীয়াকৈ ৰখি আছোঁ ইয়াত এইফালে গাড়ী মটৰ উঠাই আছে আমি উঠিম আৰু অকণ দেৰিৰ পিছত আৰু চাই লওক এয়া আমাৰ মানে ফেৰীখন এৰিব হৈছে আৰু এৰিছে আৰু ন ধুনীয়াকৈ আৰু গৈ আছোঁ ষ্টাৰ্ট হৈ গ'ল কেনেকুৱা লাগিব ফাৰ্ষ্ট টাইম নে এই বেনু ভাই আজি ফাৰ্ষ্ট টাইম নে ফাৰ্ষ্ট টাইম কৰ্ম ভাই আজি ফাৰ্ষ্ট টাইম নে ছেকেণ্ড টাইম দিব আজি ফাৰ্ষ্ট টাইম নে হ'ল মই 4-5 বাৰ আহিছোঁ অঁ মজা মই আজি ছেকেণ্ড টাইম চলো ব্ৰহ্মপুত্ৰৰ মাজত ব্ৰহ্মপুত্ৰৰ বুকুত চলো हेलमेट मेन जा रहा है মাজুলী
বাইকখন গৈ আছে এইফালে। আমি আহি 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 পামহি মানে এতিয়া বেছি দূৰ নাই আৰু আস্তে আস্তে আমাৰ আজি খতম হ'ল এতিয়া নামিব লাগিব। এইফালে পাই গ'লে মানে ভিতৰৰ পৰা আহি আছে ধুনীয়াকৈ। এই ভিতৰত বহিবলৈ নাপালোঁ, অহংকাৰ নাই হ'লেও চলো। আমি ল'লো কেনেকুৱা লাগিলে আহি এখন? মজা 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 হেভি ধুনীয়াকৈ মানে পাই গ'লো। সেয়া এইবিলাক নমাব কিবা কিবি গাড়ী চাড়ী আৰু মানে কিবা এটা খাই লওঁ আৰু কি। এতিয়া দোকানৰ ভিতৰত এতিয়া খাম ৰুটি খাই লওঁ। আমাৰ ৰুটি আহি গ'ল। এইফালে এজন খাই লওঁ ধুনীয়াকৈ ৰুটিটো। এই এনে আছে খাই লওঁ মানে এইটো খাই লওঁ। পাতো মেইন খাই লওঁ। মাৰিছোঁ পুৰা নমাই লাগে খাই বৈ ধুনীয়াকৈ হৈ গ'ল। এতিয়া বাইকবিলাক নমাই আছে। পিছত নমাৰ পিছত গৈ আছোঁ এই ৰাস্তাটোদি মাজুলী। তো এয়া মাজুলী লোকেল কি হয় আমাৰ মাজুলী বিখ্যাত চাইমদ। এয়া মাজুলী বিখ্যাত চাইমদ আৰু এইটো মানে ড্ৰিংকছ নহয় ক'বলৈ গ'লে। ইয়াৰ এইটো মানে নিয়ম এটা পৰম্পৰা প্ৰথা হয়। সেইটো চবেই অলপ অলপ টেষ্ট কৰিছে, টেষ্ট কৰক। আৰু আজি ইয়াৰ বাৰ্থডে, চবেই হেপী বাৰ্থডে লিখি দিব তলত। হেপী বাৰ্থডে। খাই বৈ কমপ্লিট। এতিয়া যাব লাগে। হেলমেট লৈ লওঁ। বাইক আছে ইয়াত চলো।